নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ এইটো ছাকচেছলৈ। আকৌ প্ৰকাশ পালে প্ৰভিজনেল মেৰিট লিষ্ট। অসম চৰকাৰৰ তৰফৰ পৰা 19 নম্বৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে গ্ৰেজুৱেট টিচাৰ অফ প্ৰভিঞ্চিয়েলাইজড স্কুলৰ। ইয়াত চুজ 1 ডিষ্ট্ৰিক্ট এণ্ড 1 পোষ্ট বিফৰ 4 PM অফ 10/05/2022। আজি 4টা বজাৰ ভিতৰত 1 ডিষ্ট্ৰিক্ট এণ্ড 1 পোষ্ট চিলেকশ্যন কৰিব কৈছে। আৰু তাৰপিছত 9th প্ৰভিজনেল মেৰিট লিষ্ট অফ গ্ৰেজুৱেট টিচাৰ গভৰ্ণমেণ্ট স্কুলছ আণ্ডাৰ DSE আছাম 2022। অসম চৰকাৰৰ তৰফৰ পৰা যি ছেকেণ্ডাৰী এডুকেশ্যনৰ গ্ৰেজুৱেট টিচাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছিলে, সেই নিযুক্তি প্ৰক্ৰিয়াৰ গ্ৰেজুৱেট টিচাৰৰ 19 নম্বৰ প্ৰভিজনেল মেৰিট লিষ্টখন আজি প্ৰকাশ পালে। আপোনালোকে এই মেৰিট লিষ্টখনত চাই লওক আপোনালোকৰ নাম আহিছে নেকি। তাৰপিছত যদি মাল্টিপল ডিষ্ট্ৰিক্টত আপোনালোকৰ নাম আহিছে তেনেহ'লে আপোনালোকে 1 ডিষ্ট্ৰিক্ট 1 পোষ্ট 4টা বজাৰ আগত চিলেকশ্যন কৰক। যদি আপোনালোকে 1 ডিষ্ট্ৰিক্ট 1 পোষ্টৰ ভিতৰত যদি চিলেকশ্যন কৰিব নোৱাৰে তেনেহ'লে এইটো ছফ্টৱেৰ অট'মেটিকেলি তেওঁলোকৰ ইচ্ছা অনুযায়ী চিলেকশ্যন কৰি দিব পোষ্টসমূহ। বন্ধুসকল, এয়া আছিলে আজিৰ বিশেষ ভাল খবৰটো। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।